মই ক'ত খাওঁ মোৰ পেট ভৰি আছে চবেই ইটো খাই দেখা নাই গাখীৰ দিব যাওঁ তাৰপিছত টুটুপা ডখৰ ৰিলচ বনাম ৰাইজ এইফালে আমাৰ টিকলা ভাইটি চবে হাই কৰি দিয়া হাই কৰি হাই বুলি কোৱাচোন তুমি হাই বুলি কোৱা হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এইফালে জিকা আলু মাছৰ মূৰা আৰু এই ৰাতিপুৱা সময়ত বেলেগ মানুহে খায় চাহ আৰু মায়ে খাব দিয়ে মোক হালধি ৰস দেখিছে মোক সদায় হালধি ৰস খাব দিয়ে গৰু বিহুৰ দিনাখনৰ পৰা হালধি ৰসে খাই আহি আছোঁ চাহ পানীটো নাখাওঁৱেই দিয়ে বাকা গৰম 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 কফি হালধি কফি মই এতিয়া গৈ আছোঁ পাপাৰ ওচৰত আমি এতিয়া গাখীৰ দিব যাওঁ তাৰপিছত টুটুপা ডখৰ ৰিলচ বনাম ৰাইজ মোবাইল চবাইল লৈছোঁ তাৰপিছত মই টুটুবা হাই দিয়া চাইছা ভাল লাগিছে আজি পখৰত মাৰিছে ৰাইজ পখৰত এতিয়া মই যাম গাখীৰ আনিবলৈ মোবাইলত চাৰ্জাৰ লাগি আছে এনেকৈ বলক মায়ে কি কৰি আছে বা গাখীৰ আনিলা ক'ত মান ধৰ আজি মোৰ মা গাখীৰ আনিব যাওঁ এতিয়া আমাৰ স্নান খাম দিয়া আজি এহেঁতে আজি ক'ৰবাত যায় ৰাইজ কালি ভিডিঅ'ত দেখিছিলোঁ নহয় ওলাই গৈছে আজিও সিহঁতে ওলাই যায় আৰু মই কালি নিচিনা আজিও গা ধোৱা নাইকিয়া গা ধুমগৈ এতিয়া এতিয়া আমাৰ মায়ে বনাব ইয়াত আমৰ আচাৰ ৰাইজ ইয়াত তেলত পাঁচপন দিলে এই বেলেগকৈ দেখোন ঘূৰিছে এই বেলেগ বেলেগ লাগিছে তাৰপাছত এইফালে এইটো মিক্স একদম চব আছে ইয়াত মছলা নহয় জিৰা মানে কি আছে কৈ দিয়াচোন কি আছে ইয়াত জালুকৰ গুড়ি জালুক শুকান জলকীয়া আকৌ এইখিনি বেলেগ ইয়াৰ আম দেখিছোঁ এই চাওক এই আম এই শুকাই থোৱা আম আৰু চাওক আছে হওক এইখিনি চাওক শুকোৱাৰ পিছত কালাৰটো বেলেগ হৈ যায় একদম মানে অকণ বেয়া বেয়া লাগে মোৰ ভাল নালাগে তাই ওচৰলৈ আনিবচোন ন এইফালে আমৰ আচাৰ বনাই আকৌ হৈ গ'ল ৰাইজ এইফালে মই আহিছোঁ মোৰ পাৰ্চেল আনিবলৈ অথনি পাবলৈ ৰখি আছে মিছকল মাৰি মাৰি অন্ত বনাই মেৰা পাৰ্চেল আ গয়া ৰাইজ আ গয়া ৰে বাবু আ গয়া ৰে 2 hours later এইফালে আমি সন্ধিয়া খালোঁ আলু চপ লগতে আছিল বাৰু মিছল ৰাইচ আৰু মই মিছল পালি খোল এই বাদাম বিচত লাগি যাওঁ সেয়া খাই আকৌ বাহিৰত খাব ওলাইছোঁ যাব কিবা এটা ৰাইচ আন্ধাৰ হৈ গ'ল ৰ'ব দেই এতিয়া আমি খাবলৈ যাম বাহিৰত মানে কিবা এটা ফাষ্টফুড চাওমিন খাবলৈ মন ৰাইচ বহুত দিন মানে নহয় আৰু সন্ধিয়া সময়ত খাই উঠাই আছে আমাৰ মই যাম দাদা এটাৰ লগত চ' আহি আছোঁ বাই বাই তো ৰাইজ আমি আহি গ'লোঁ চাওমিন খাবলৈ মোৰ ভাল লগা জেগাখিনি মানে এইখিনি জেগাত মইতো এটা মিনি ব্লগত দেখাইছোঁৱে আমাৰ কলেজৰ ওচৰতে থকাখিনি বহুত ভাল লাগে জেগাটো মই ক'ত খাওঁ পেট ভৰি আছে চবেই ইটো খাই দেখা নাই আমাৰ কাৰণে
নতুনকৈ চাওমিন বনাইছিলোঁ কাৰণে অলপমান টাইম লাগিছিল তো অকণমান ভিডিঅ' মই কৰিছিলোঁ আৰু ভিডিঅ' ক্লিপকেইটা জানো কি হ'ল নাইকিয়া থাকিলে তো আমি চাওমিন লৈ গৈ ঘৰলৈ আহিলোঁ মাহঁতেও খালে আৰু মই চাই আছোঁ এনিমি চাই খোৱাৰ মজাটোৱে বেলেগ ৰাইজ বাৰু যোনে যোনে এনিমি চাই এটা কমেণ্ট কৰিব দেই আৰু আজি চাওমিন খাবলৈ গৈছিলোঁ দাদাৰ লগত আজি বুলি নহয় মই য'তে ওলাই যাওঁ দাদা আহিলে দাদাৰ লগতে যাওঁ কাৰণ দাদা ওচৰৰ দাদাই হয় বাৰু কৰ্মসূত্ৰে বাহিৰত থাকে ইয়ালৈ আমি দাদাৰ লগতে ঘূৰি ফুৰোঁ কাইলৈ যামগৈ আৰু ঘৰলৈ আৰু কাইলৈ যিটো দাদা যাবগৈ তো এয়া লাষ্টত আমাৰ ঘৰলৈ আহিলে আৰু যোৱা সময়ত মাত দিবলৈ যিটো কাইলৈ সোনকালে যাবগৈ আৰু দাদাৰ লগত যোৱা সময়ত ধুনীয়াকৈ ফটো উঠিলোঁ ভিডিঅ' কৰিলোঁ ৰিল বনালোঁ কথা এটা কৈছোঁ हेयर मेरे पहना আমি যিহেতু হুঁচৰি গাইছিলোঁ আৰু আজি হুঁচৰি গোৱা মাহত খানা আছে তো ব'লক একে প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু যিহেতু আজি হুঁচৰি খানা ৰাইজ এয়া চাওক এইসোপা হ'ল তামোল তাৰপাছত চাউল এয়া হ'ল ৰঙালাও তাৰপাছত কি বস্তু ৰে পিঁয়াজটো দিনটো খুব ভাল আজি কাৰণ বহুত ধুনীয়াকৈ ৰ'দ ওলাইছে নহ'লেতো বতাহ ধুমুহা কিবা কিবি ৰাইজ এনেকুৱা বতৰতে খাই ভাল লাগে খানা চানা হয় নাই হাই বুলি কোৱাচোন তুমি হাই বুলি কোৱা ৰঙালী বিহুৰ শুভেচ্ছা জনোৱা কওক নাপায় কোৱা এইটো কোৱা হেপী ৰঙালী বিহু বুলি কোৱা থেংক ইউ এতিয়া আছে বহিলে সকলো আমি ক'ত বহিম এনেকৈ বনাব না বহিবলৈ পাৰি দিম পাৰি ল চাওঁ খুৰী আপুনি পাৰি ল মোক চাবি দমত কৈছেগে পাই ল হয়তো না বিৰিয়ানী আজি ভিডিঅ'টো ইমানে আছিলে আশা কৰিছোঁ সকলোৱে ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ইমানে বাই বাই